নমস্কাৰ ফাৰ্মাৰ বন্ধুসকল। তো আজি আইৰণৰ ইনজেকশ্যন দিছিলোঁ, তো তাৰ ভিডিঅ'টো মই দেখাইছোঁ। এইটো আগতে ইনজেকশ্যন মাৰা ভিডিঅ'টো মই আজি আপলোড কৰিছোঁ আৰু। তো এটা পোৱালিক আপোনালোকৰ গ্ৰ'থটো চাই পেলাই 1 ml কে দিব লাগে। তো মই 1 ml কে দিছোঁ, দেখা পাব আপোনালোকে। সৰু চিৰিঞ্জটো লৈ ল'ব আৰু তাতে আপুনি 2 ml ভৰাব পাৰে নেকি, 1 ml কে এটা পোৱালিক দিব লাগে। এইটো 3 নম্বৰ দিনাখন দিব লাগে। তো আপোনালোকে 3 নম্বৰ দিনাখন এনেকৈ ইউজ কৰিব পাৰে। ডিঙিটো দিব পাৰে আৰু ভৰিটো দিব পাৰে। ডিঙিত দিলে সুবিধা হয়, মঙহটো অলপ বেছি থাকেতো, ডিঙিত দিলে সিহঁতে কষ্টও নাপায়, ডিঙিত দিব পাৰে। নহ'লে আপোনালোকে ভৰিটো দিব পাৰে। তো পোৱালি বুকিঙো হৈ আছে আৰু এজনী জগিছে প্ৰায়। ভিডিঅ' দুদিন দেৰিকৈ দিম। তো যদি পোৱালি লাগে কাৰোবাক, আপোনালোকে পোৱালি যোগাযোগ কৰিব, এডভান্স বুক কৰি থ'ব। তো দেখা পাইছে এনেকৈ। তো আপোনালোকে ভিডিঅ'টো চাওক, চাই পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নতুন নতুন ভিডিঅ' মই এনেকৈ দি থাকিম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাওক আৰু কিবা জানিবলৈ থাকিলে আপোনালোকে মেছেজ কৰিব পাৰে। থেংক ইউ। এইটো পাৰফেক্ট পৰিছে, এনেকৈ দিব লাগে পাৰফেক্ট। সেইটো তাৰ বেজি চেজি নাভাঙিবি পাগলটো, চিন্তা নবহে দেখোন। কেইটা আছে বুলি ভাবিছো আগচোন, এটা ইয়াতে কেইটা, ইয়াত আছে 2টা, 4টা 5 6টা এটা আছে। তাৰ কটাটো এইকেইটা গোটেইটা চালি যোনটো মাকত আছে সেইটো দাঁত নাকাটা